সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আজি মই লগৰজনী ঘৰৰ পৰাই আৰম্ভ কৰিছিলোঁ। তাইক লৈ মই এফালে যাম বুলি আহিছিলোঁ আৰু তাই খাই আছিলে চাহ। এফালে চাহৰ জুতিটো ময়ো লৈ ল'লোঁ। তাৰপিছতে আমি ওলালোঁ আমাৰ কামলৈ বুলি, আৰু আমি ওলাইছোঁ ওচৰৰ বা এজনীয়ে মানে কাইলৈ আছে আঙুঠি পিন্ধোৱা, সেইবাবে বাজনীয়ে মাতিছে মোক মেহেন্দি আঁকিবৰ কাৰণে। আৰু আহি দেখিছোঁ মানে পেণ্ডেল ইমান ডাঙৰকৈ দিয়া আছে, আৰু তাতে ইমান গৰম। আহি অকণমান দুয়োজনীয়ে বহিলোঁ, পেণ্ডেলটো ভিডিঅ' অকণমান কৰিও আপোনালোকক দেখালোঁ। দেখিছে নহয় কিমান ডাঙৰকৈ পেণ্ডেলটো তৰিছে। আৰু অকণমান বহাৰ পাছতে আমাক ভিতৰলৈ মাতিলে আৰু মেহেন্দি আঁকিবলৈ মই আৰম্ভ কৰিলোঁ। ডিজাইনটো দেখাই দিছে, দুটা হাততে একে ডিজাইন, মানে ফ্ৰণ্ট চাইডে যিটো এখন হাতত ইটো হাততো একে, বেক চাইডেও একে, মানে দুইটা একে চিম্পল একে ডিজাইন। সেইটো কাৰণে সোনকালেই হ'ল। আমি ঘৰলৈ আহোঁতে 8-10 মান হ'ল। এফালে দুখন হাতত মানে ফ্ৰণ্ট চাইডত আঁকি হোৱাৰ পিছতে এতিয়া আমাক মানে চাহ খাবৰ কাৰণে ৰখি আছোঁ। আমি দুয়োজনীয়ে কথা পাতি এইফালে বহি থাকোঁতে আমাকো চাহ আনি দিলে। যিহেতু আঙুঠি পিন্ধোৱা আছে সেইবাবে আমাৰ মেইন বস্তুকেইটাই আহিছে। এইফালে নাৰিকলৰ লাৰু, পিঠা, মালপোৱা, এইফালে লাল চাহ, চেনি নিদিয়া, বাহ খাবা আৰু এইফালে হৈছে আমাৰ কইনাৰ মেহেন্দি লুক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। ইমান ভালকৈ নাজানো যদি আপোনালোকক দেখালোঁ, মেহেন্দি আঁকিলোঁ কৰিলোঁ। লাষ্টত আকৌ চেনি পানী দিলে ভালকৈ ধৰে বুলি কয় যে, সেইটো কাৰণে লাষ্টত চেনি পানীকণো দি থৈ আহিছোঁ।